অনামিকা কি হৈছে কিয় কান্দি আছা তুমি দেউতা ঢুকোৱাৰ পিছত গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰত আহি গৈছে আৰু মোৰ তাত এতিয়া একো কাম নাই চাকৰিও পোৱা টান হৈ গৈছে এতিয়া মই বুজিব পৰা নাই মই ঘৰখন কিদৰে চলাওঁ যদি বিচৰা মই তোক কাম দিব পাৰিম কিন্তু এইটো কামত তই তোৰ সন্মান বিক্ৰী কৰিব লাগিব চা তই গাভৰু ছোৱালী তই তোৰ দেহ বিক্ৰী কৰি প্ৰতিদিনে 5-10 হাজাৰ টকা ইনকাম কৰিব পাৰিবি মই মোৰ মাৰ অৱস্থা ভাল কৰিবলৈ মোৰ ঘৰৰ অৱস্থা ভাল কৰিবলৈ যদি মই মোৰ দেহ বিক্ৰী কৰিবলগীয়া হয় মই তাকো কৰিবলৈ সাজু আছোঁ তই মোক লৈ ব'ল ঠিক আছে ব'ল মোৰ লগত মোৰ তাত বহুত কেইজন গ্ৰাহক আছে মইনা তোমাক এটা কথা কওঁ সদায় মনত ৰাখিবা কি কথা দেউতা আমাৰ জীৱনত যিমানে কষ্ট নাহক কিয় আমি যিমানে নিঠৰ হৈ নাযাওঁ কিয় কেতিয়াও তুমি তোমাৰ সন্মান বিক্ৰী নকৰিবা কাৰণ সন্মান বিক্ৰী কৰি লাখ টকা ঘটিলেও তুমি শান্তি নাপাবা ঠিক আছে দেউতা মই আপোনাৰ এয়া কথা সদায় মনত ৰাখিম কি হ'ল ব'ল সোনকালে নাই নাই মই এইবোৰ কাম কৰিব নোৱাৰোঁ তোৰ ঘৰৰ অৱস্থা ভাল কৰিব হ'লে তই এইবোৰ কাম কৰিবই লাগিব হয় এতিয়া মোৰ অৱস্থা বহুত বেয়া হৈ আছে কিন্তু মোৰ হাত ভৰি সকলো ভালে আছে মই চাকৰি নাপাওঁ ঠিক আছে কিন্তু মই দিন হাজিৰা কৰি খাব পাৰিম তথাপি মই মোৰ দেহ বিক্ৰী নকৰোঁ সন্মানেৰে দুটকা কম উপাৰ্জন কৰা শান্তি পাবা কিন্তু সন্মান বিক্ৰী কৰি টকা উপাৰ্জন কৰিলেও শান্তি নাপাবা